নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা খুবেই টেষ্টি ৰেচিপি লৈ আহিছোঁ। আজি মই সজিনাৰ চব্জি বনাবলৈ লৈছোঁ। ইয়াৰ বাবে লৈছোঁ এটা মই বিলাহী, অকণমান লৈছোঁ মছলা, ৰেড চিলি আৰু চব্জি মছলা, নহৰু, পিঁয়াজ, আদা আৰু লগতে তেজপাত, লগতে লৈছোঁ বগা সৰিয়হ। প্ৰথমে মই নহৰু, আদা, পিঁয়াজখিনি পেষ্ট বনাই ল'লোঁ। বিলাহীখিনিও পেষ্ট বনাই লৈছোঁ। বগা সৰিয়হখিনিও মই পেষ্ট বনাই লৈছোঁ। আৰু এতিয়া প্ৰথমে মই এখন কেৰাহীত ভালদৰে তেল গৰম কৰি পেষ্ট বনাই লোৱা নহৰু আদাখিনি মই ৰঙচুৱালৈকে ভাজি ল'লোঁ। তাতে দি দিছোঁ বিলাহীখিনি আৰু ইয়াৰ লগতে দি দিছোঁ মই বগা সৰিয়হখিনি। গোটেইখিনি এতিয়া মই ভালদৰে লৰাই অকণমান সময় ভাজি ল'ম, যেতিয়ালৈকে সৰিয়হখিনি কেঁচা ভাৱটো নাযায়। আৰু ইয়াতে মই দি দিছোঁ জোখমতে হালধি আৰু অকণমান মছলা দি দিছোঁ। ইয়াতে মই বেছি মছলা ইউজ কৰা নাই, অকণমান চব্জি মছলা আৰু ৰেড চিলি মছলা দি দিছোঁ। আৰু এইখিনি মোৰ ভালদৰে ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম কাটি ৰখা সজিনাখিনি। আৰু মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই এইখিনি ভালকৈ লৰাই লৈছোঁ। ভালদৰে লৰোৱা হোৱাৰ পাছত এইখিনি মই অকণমান সময়ৰ বাবে ঢাকি ৰাখিম। আৰু এইখিনি চব অলপ সময় ঢাকি ৰখাৰ পাছত ইয়াতে অকণমান মই গৰম পানী দি দিছোঁ। পানীটো নিজৰ জোখমতে দিব পাৰে। মই যিহেতু গ্ৰেভিকৈ বনাইছোঁ চব্জিৰ গতে, সেয়েহে মই পানীটো ইমানেই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰহকৈ দিব পাৰে। আকৌ অকণমান সময়ৰ বাবে মই ঢাকি ৰাখিলোঁ। এইখিনি চব ফাইনেলি হৈ গ'ল। ইয়াতে মই অকণমান ধনিয়া দি দিছোঁ। সঁচাকৈ বহুত ধুনীয়া এটা গোন্ধ ওলাইছে। আপোনালোকে খাই চাব। এনেদৰে খাই চোৱা নাই আৰু বহুতেই বনাব জানেই, তথাপিও মইনো কেনেদৰে বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'টো চাই যদি অকণমানো ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেনেহ'লে আহিছোঁ। ধন্যবাদ।